কেও ফুলৰ নালাগে আমাৰ ছোৱালীৰ কাৰণে দৰা দেখুৱাব নালাগে সেইদিনাখন জেতুকীয়ে যিটো দৰা দেখুৱালেহি তোক কৈছো নহয় আমাৰ ছোৱালী বুঢ়ী হৈ থাকিলেও তেনেকুৱা তলে নিদো আমাৰ ঘৰখনৰ কথা তাই জানি শুনি তেনেকুৱা এটা ল'ৰা দেখুৱাবলৈ আহিছে আমাৰ ছোৱালীনো কি নাই দেখাই শুনাই পঢ়াই শুনাইচোন ঠিকেই আছে সেইদিনা ধৰি মই মোৰ ছোৱালীক নিদো বুলিয়ে ভাবিলো থাকক কেইদিনমান মোৰ লগতে থাকিব মোৰে সহায় হ'ব নহয় অ ফুলমতী বাই তুমি ভুল বুজিছা মই জেতুকুৰ নিচিনা নকৰো আৰু তুমিও জানা তুমি মোক বিশ্বাস কৰিব পাৰা ল'ৰাটো বহুত ভাল আৰু এইটো ল'ৰা যদি তুমি কেনচেল কৰা তুমি পস্তাবা মানে এনেকুৱা ভাল ল'ৰা আৰু তুমি নাপাবা বুলিয়ে কৈছো মই তহঁতিতো দেখিছই মই কিমান কষ্টৰে মোৰ ল'ৰা-ছোৱালীহাল ডাঙৰ দীঘল কৰিলো আৰু প্ৰত্যেক মাক দেউতাকৰ এটা সপোন থাকে যে নিজৰ ছোৱালীজনী এটা ভাল ল'ৰালৈ বিয়া দিব আৰু তাতে বাপেক নাইকিয়া ছোৱালী গতিকে যিটো দৰাবোৰ দেখুৱালে মনত মই বৰ দুখ পাওঁ জেতুকী কিন্তু এইটো ভাল কাম নকৰিলে সেইকাৰণে মই সেইদিনা ধৰিয়ে ভাবিলো যে মোৰ ছোৱালীক আৰু বিয়া নিদিওঁ ফুলমতী বাই মই তোমাৰ কথাবোৰ বুজি পাওঁ আৰু বুজি পায়েই মই আহিছো তোমাৰ ওচৰলৈ তুমিতো মোক সোধাই নাই যে মই কৰ ল'ৰা দেখাব বিচাৰিছো তুমি শুনিলে কিন্তু আচৰিত হ'বা আকৌ বাৰু শুনিয়ে চাওঁচোন তই কৰ ল'ৰানো দেখাব বিচাৰিছ এই আমাৰ কুলকুলি জেঠাই ভতিজাকলৈ কি কুলকুলি জেঠাই ভতিজাকলৈ তই কিবা হ'লি নেকি তই আৰু দৰা বিচাৰি নাপালি ইমান ধনী ঘৰৰ ল'ৰাটোহে তই আমাৰ ছোৱালীলৈ চাবলৈ পাবিলি নালাগে দেই ইমান ধনী ঘৰলৈ মই মোৰ ছোৱালী বিয়া নিদিওঁ এইজনী আকৌ ওলালে আকৌ উস্তাদিজনী এই কুলকুলি জেঠাই নিজেই মোলৈ ফোন কৰি কৈছে যে এই কাইলৈ বা পৰহিলৈ আহিবই হেনো তই কি কথা কৈছ বাৰু তই মোক একো নুসুধা নালাগে যে তই নিজে ঠিক কৰি পেলালি মই ঠিক কৰা নাই কুলকুলি জেঠাইহে ঠিক কৰিলে আৰু তুমি জানো সেই কুলকুলি জেঠাই সেই না কৰিব পাৰিবা নোৱাৰা নহয় আহিম বুলি আহিবই আৰু তুমিচোন জানাই তোমাকচোন এই আগৰ পৰাই মৰম কৰে কুলকুলি জেঠাই গতিকে কিনো আৰু এনেওতো চিনি পোৱাই সিহঁতৰ ঘৰৰ চব কথাই গম পোৱা গতিকে আৰু তেনেকুৱা এঘৰ বিশ্বাসী মানুহ তুমি ক'ৰবাত পাবানে বাৰু তুমি নিজে ভাবি চোৱাচোন এবাৰ বাইদেউ মিন্ময় অফিচ এইটোৱে তুমি এতিয়া কি কৰিম বুলি ভাবিছা তাৰ ওচৰতে ডাইৰেক্ট যাবানে নেকি তাকেহে মই যে একো ভাবিয়ে পোৱা নাই কি কৰোঁ জানো আজি আহিছেনে নাই আহা সি আইঅ সিহে নাহিবনে সদায় আহে সদায় নিজেতো আহে আমাকো শান্তি নিদিয়ে এনি টাইম খালি কাম আৰু যে এনেকুৱা এটা খং আছে নহয় তুমি একদম মানে দেখিলে ভয় লাগিব আগৰ মিন্ময়টো হৈ থকা নাই সি মানে চেঞ্জ হ'ল আগতে যিহে মোৰ লগত পিছে লাগি থাকে ভালে হ'ল বাৰু চেঞ্জ হ'ল গহীন গম্ভীৰ হ'ব লাগে আচলতে সকলোবোৰ মোৰ কাৰণেই হৈছে আৰু বুজিছা তাকে হাই দিনা আজি দেখোন বৰ সোনকালে আহিলা কি সোনকালে আহিব নাপায় নেকি আৰু তুমিহে আহিব পাৰা নেকি মই আহিব নোৱাৰো হ'বলা আহিলো আৰু সোনকালে সদায়নো কিমান দেৰিকে আহি থাকিম হয়তো সদায়নো তুমি কিমান দেৰিকে আহি থাকিবা তোমাৰ কিন্তু এইটো একদম বহুত ভাল অভ্যাস কৰিছা দেই ঠিকে আছে দিয়া পিছে এয়া তোমাৰ ফ্ৰেণ্ড নেকি ক'ৰবাত দেখিছো লাগিছে অকণ মনত পৰা নিচিনাও লাগিছে বাৰু মোৰ ফ্ৰেণ্ডে হয় দেখিব পাৰা য'তে ত'তে আচ্ছা তুমি যোৱা দেই আমাৰ মানে সেই অকণমান কাম এটা আছে সেই দোকানখনৰ পৰা আহোঁগে ব'লা বাৰ্বি যোৱা তোমালোকৰ জৰুৰী কাম আছে চাগে জৰুৰী কামত আমি ৰখাই নথওঁ বাৰু আজি কলিজা খাইটিজনী এজনী ভয় খুৱাই মাৰিবি দেই এজনী আহিলে আৰু মোৰ মাথাটো খাবলৈ ৰাতিপুৱাই সেইজনী কোন তই জানো জানিলে তোৰ মাথা ঘূৰাই যাব স্বৰ্গৰ অপচয়তকৈ ওপৰ আমাৰ বছৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলে কি হ'ব আৰু যি হ'ব দেখা যাব আৰু আমি চাই থকা মানুহে আৰু চাই থাকিম আৰু আৰু আহিয়ে দেখিছ নাই টিনাৰ লগ লৈছেহি টিনা কেনেকুৱা জানই নহয় তাই চিনিয়ে পোৱা নাই টিনাই খাই দিব কলিজা শুন এতিয়া তই বছক বাদ দে আৰু মোকে ধৰ তই থালংকেহে মাৰিবি নে হ'ব দে ধেমালি কৰিছো এতিয়া বল মোক ক'লৈ আনিছা ক'বা নে নোকোৱা বাৰু কিবা গান চান এটা লগা আকৌ হয় দেই গান চান এটা লগালেহে কিবা এটা ভাল লাগে আকৌ গাড়ীত গৈ তোমালোকৰ কি ফূৰ্তি লাগিছে নেকি গান শুনো কৈ আছা যে আৰু মোক টেনশ্যন দি আছা ক'ত আনিছা কি কথা একো এটা নোকোৱা এটা কথা লক্ষ্য কৰিছানে আমাৰ বোপায়ে আজি আকৌ বহুত কথা কৈছে আকৌ ভালেই হ'ল বুজিছা এই ইয়াক নোকোৱা নেমেলাকে লৈ আহিছো
সি সেই টেনশ্যন লৈ লৈ আমাৰ লগত সেই দুআষাৰ কথাও পাতিব পাৰিব অকণমান মুখৰ এক্সাৰচাইজ হ'ব নহ'লে সেই জিভাখন জঠ লাগিবগৈ আৰু কথা নাপাতোতে ইয়াক সেই নোকোৱা নেমেলাকে আজি নিচিনাকে এনেকে লৈ লৈ ঘূৰাব লাগিব তেতিয়াহে কিজানি যে সেই জিভাখনৰ লৰচৰ হয় মা তোমাক লাষ্ট বাৰৰ বাবে সুধিছোঁ তুমি ক'বানে ক'লৈ আনিছা মোক বোপাই মোৰ লগৰ ছোৱালীজনী ঘৰলৈ আহিছোঁ তুমি সেই নাহিবা বুলি ভাবিয়ে মই তোমাক কোৱা নাছিলোঁ এই তিনিআলিটো যে দেখিছা আগত সেই তিনিআলিটোৰ বাওঁ চাইডে সোমাই দিবা এই দুঘৰ মানুহ পাৰ হৈ দীঘলীয়া পদূলিটোৱে মোৰ লগৰজনীৰ ঘৰ মই হ'লে গাড়ীতে বহি থাকিম তোমালোকে কি কৰা কৰিবাগৈ গৈ মই হ'লে ক'তো যাব নোৱাৰোঁ দেই কথা শুনচোন তাৰ সি আকৌ সেই এই গাড়ীখনৰ ভিতৰত বোলে বহি থাকে সেইবোৰ অভদ্ৰামি নকৰিবি দেই অকণমান সেই খং ৰাগবোৰ কমাবি বুজিছ এজনী তোৰ মাৰ হয় আৰু মই সেই জেঠাই হয় কথা ক'লে অকণমান ডাঙৰ শুনিবি এতিয়া বল চুপচাপ